হেল্ল' বন্ধুসকল, মোৰ চেনেললৈ স্বাগতম। তো বন্ধুসকল, যদি কোনো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ঘণ্টা আইকনটো টিপি দিব। তাতে মোৰ সকলোবোৰ লেটেষ্ট ভিডিঅ' আপোনালোকৰ আগলৈ প্ৰথমতে আহি যায়। তো বন্ধুসকল, আজি আমি আলোচনা কৰিম গুপ্তাংশত হোৱা ৰোগ, যিটো আমি ফাংগেল ইনফেকশ্যন বা খৰ বুলি কওঁ অসমীয়াত। তো এই খৰ বা ফাংগেল ইনফেকশ্যন সচৰাচৰ বংশগত ৰোগ নহয়। এইটো যি টি সময়তে যাৰে তাৰে তাত হ'ব পাৰে। এইটো বিশেষকৈ গৰমৰ বা যিবোৰ আমাৰ দেহৰ পৰা ঘাম ওলায়, সেই ঘামবোৰ আচলতে নিমখ জাতীয় পদাৰ্থহে। সেই ঘামবোৰে আমাৰ ছালত বেক্টেৰিয়াৰ সৃষ্টি কৰি এই ফাংগেল ইনফেকশ্যনবোৰৰ সৃষ্টি কৰে। তো বন্ধুসকল, আপোনালোকৰ গুপ্তাংশত যিবিলাক চুলি থাকে সেইবোৰ নিয়মিতভাৱে আপুনি পৰিষ্কাৰ কৰি ৰাখিব। আৰু বন্ধুসকল, যিসকলে বেছি খেল ধেমালিৰ লগত জড়িত বা দিনৰ ভাগত বা ৰাতি বেছি গৰমত প্ৰচুৰ পৰিমাণে ঘাম ওলায়, তেখেতসকলে নিতৌ ঘাম ওলোৱাৰ পিছতে সেই অংশত শুকান কাপোৰ এখন তিয়াই লৈ অলপ গৰম পানীৰে সেইবিলাক অংশ মুচি দিব লাগে, যাতে সেই ঘামবিলাক কোনো ইনফেকশ্যন কৰিব নোৱাৰে। তো বন্ধুসকল, যিবিলাকৰ হোৱা নাই তেখেতসকলে নিজৰ গুপ্তাংশ ভালদৰে যতনাই ৰাখক, কাৰণ এই বেমাৰবোৰ হ'লে মানুহৰ এবাৰ হোৱাৰ পিছত তাক আৰু সহজতে ভাল কৰিব নোৱাৰি। বহুত চিকিৎসা সহায় লৈও বহুতে ভাগৰি গৈছে। তো আজি মই আলোচনা কৰিম এই ৰোগসমূহৰ পৰা নিৰুপায় পাবলৈ কেনেধৰণৰ পদ্ধতি অৱলম্বন কৰিব লাগে। যাৰ হোৱা নাই ভালে আৰু যাৰ হৈছে তেখেতসকলে কি কৰিব। যদি আপোনাক কোনো ধৰণৰ দৰৱ বা মেডিচিনে কাম দিয়া নাই, তেনেহ'লে মই আজি এটা আপোনালোকৰ ঘৰুৱা পদ্ধতিৰ বিষয়ে ক'ম, যিটো আপোনালোকে কৰি চাব পাৰে। কিন্তু মনত ৰাখিব বন্ধুসকল, এই মেডিচিনটোৰ পৰিমাণো যদি আপোনাৰ অধিক হৈ যায় তেনেহ'লে আপোনাৰ ৰিয়েকশ্যন আৰু বেছি পৰিমাণে দেখা দিব। তো যাৰ বেছি স্কিনবোৰ বেছি কোমল হয় তেখেতসকলে এই পদ্ধতিটো অৱলম্বন নকৰাই বেছি ভাল। ভাল ডক্তৰৰ পৰামৰ্শ লওক আপোনালোকে। এই পদ্ধতিটো একচুৱেলি আমি সচৰাচৰ ঘৰত ব্যৱহাৰ কৰি থকা আমাৰ ঘৰৰ আশে পাশে গজা এবিধ গছ, মানে এইটো পাত গছ বুলি কোৱা হয়। আমি একচুৱেলি এইটোক আমি জুইপাত বুলি কওঁ, বা বহুতে এইটো কি নামেৰে জানে সেইটো নাজানো। যিটো আমি ছালত লগোৱা যদি 1.5-2 ঘণ্টা পিছত পাতটো শুকাই যোৱাৰ পিছত যেতিয়া এৰাই দিওঁ, সেই জেগাত ঘাঁ জাতীয় এটা মানে ছালখন এৰি যোৱাৰ দৰে এটা চিন ৰৈ যায়, বা আপোনাৰ সেইখিনি ছাল আপোনাৰ একেবাৰে গুচি যায়। তো সেই পাতটো মই আপোনালোকক ফটো শেষত দি আছোঁ বাৰু, আপোনালোকে চাই ল'ব। এই পাতটো মহৰি দিয়াৰ পিছত এটা বেলেগ গোন্ধ ওলায়। এনে প্ৰথমতে আপোনালোকে পাতটোত একো গোন্ধ নাপাব, কিন্তু পাতটো মোহাৰাৰ পিছত এটা বেলেগ ধৰণৰ গোন্ধ পায়, যিটো গোন্ধ আপুনি সচৰাচৰ গমেই পাব। আৰু ফটোটোত আপোনালোকে হয়তো পাতটো চিনি পাব। এই পাতটো আপোনালোকে কি কৰিব, আপোনালোকে মহৰি বা বটি কিনে আপোনাৰ যি ঠাইত ফাংগেল বা খৰ হৈছে সেই ঠাইত লগাই দিব। লগাই দিয়াৰ 10 মিনিট পিছতে আপুনি সেই ঠাইখিনি কুমহীয়া গৰম পানীৰে ধুই দিব। এনেকৈ আপুনি সপ্তাহত এবাৰ কৰক, আৰু 2 মাহ কৰাৰ পিছতে আপোনাৰ যি জেগাত ফাংগেল হৈছিল বা খৰ হৈছিল সেই ফাংগেল চিৰদিনৰ বাবে নোহোৱা হৈ যাব। কিন্তু মনত ৰাখিব, 10 মিনিটৰ ওপৰত আপোনালোকে নলগাব, কাৰণ ইয়াৰ উল্টা ৰিয়েকশ্যন হ'লে আপোনালোকৰ গোটেই স্কিনটো বেয়া হৈ যাব পাৰে। বেছিভাগ ছোৱালীৰ স্তনত এইটো বেছি টাইম এপ্লাই নকৰিব, প্ৰায় 5 মিনিটমানহে যদি কৰিব পাৰে এপ্লাই।
তো বন্ধুসকল এইটোৱে হৈছে সেই পাতটো যিটো আমি জুই পাত বুলি কওঁ। সচৰাচৰতে আমি সৰু থাকোঁতে নাম লিখিবলৈ কাৰণে এই পাতটো ব্যৱহাৰ কৰিছিলোঁ। এই পাতটোৰ কোমল আগ কেইটামান লৈ আপোনাৰ যি জেগাত হৈছে তাতে মোহাৰি কিনে লগাই দিয়ক আৰু 10 মিনিট পিছতে আপুনি ধুই দিব। বন্ধুসকল যিসকলৰ হোৱা নাই তেখেতসকলক মই আকৌ এবাৰ কৈছোঁ যে গৰম দিনত আপোনালোকে আপোনাৰ শৰীৰৰ পৰা ঘাম বাহিৰ হোৱাৰ পিছতে আপুনি গা ধুব। যদি বাৰে বাৰে আপোনাৰ ঘাম নিগৰিত হৈ থাকে দেহৰ পৰা, তেনেহ'লে এখন টাৱেলত আপুনি টাৱেলখন জিকাই অলপমান ডেটল দিব পানীত। সেই ডেটল পানীৰে টাৱেলখন জিকাই আপোনাৰ গুপ্তাংশবোৰ মুচি দিব, যাতে আপোনাৰ তাতে কোনো ধৰণৰ ঘামৰ পৰা সৃষ্টি হোৱা বেক্টেৰিয়াই তাতে ইনফেকশ্যন কৰিব নোৱাৰে। তো বন্ধুসকল আজিলৈ মোৰ ইমানতে ভিডিঅ'টো এৰিছোঁ। আপোনালোকে এই পাতটো ব্যৱহাৰ কৰাৰ আগত মোৰ ভিডিঅ'টো বাৰে বাৰে আকৌ এবাৰ চাব। তো আজিলৈ ইমানতে।